স্বাগতম জনাইছো আপোনালোকক আমাৰ অন্য এটা ভিডিঅ লৈ আৰু বাকিখান্তি পিছফালে দাদাই ৰখিছে কি ক'ব তো গাইস মানে কথাটো এনেকুৱা আমাৰ বদ্যতাহঁতৰ আজি বোলে ৰুৱান উঠো মানে ৰুৱান উঠলি বদ্যতাই মোক পুৱাই ফোন কৰি কৈছি যা খেতিত লাগ গেল অলপ তো খেতিত লাগবা আইছো আপোনালোককো দেখাম বুলি তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকব তো বলক তো অলপ লাজ লাগি আছে মোৰ কেইটামান মানে নতুন নতুন ৰুৱেনী চিনা এতিয়া মই যোনকেইটা হায়াৰ কৰিছিলোঁ সেইকেইটা নাই বেলেগেই ৰুৱেনী অলপ লাজ লাগি আছে তো মই নাযাওঁ তাহাঁতৰ কাষত আমাৰ মুনুক পঠাই দি আছোঁ খাই আছে এওঁলোকে চাহ খাই আছে নেকি আপোনালোকে কেনে লাগিছে ভুইটো কিনে বতৰটো কেনে ভাল ন তো কি সুন্দৰকে বহি একদম খাই আছে এওঁলোকে চিৰা ভাত খাই নাই নেকি ৰাতিপুৱা লাজ লাগিছে দিয়ক আহিছো তাক দেখা পাইছি লাজতে ক'ত গৈছে হিচাপ নাই সি ভিডিঅ' বনাই সি মোক পঠোৱা এলাখান ক্ষেত্ৰত নিজে হেৰি ভাল শান্তি লৈ মস্ত বৈ আহি তো দেখা পাইছি না ইতে যি তেওঁলোকে ভুই ৰৈছিল এই মনাইখনত কিবা খবস্তু লৈছি পায় খাব পাৰিলো হয় কিন্তু এতিয়া আমি দেখাই পেলাক না চুৰ হ'লে আমাকে ধৰিব এই নাচবি কি সুন্দৰকে থৈ দিছে একদম বদ্যতাই হাল ৰুব কি কয় ধান ৰুবা আনাই কেৰালাক কথা ক'বা আহিছিল মানে বদ্যতা আহিছিল ইয়াতে হাল মাৰবা তো হাল মাৰা হ'ল না কি বদ্যতা হ'ল তো ভাত চাত খালা এতিয়া ঘৰক যাবা নাকি ইয়াতে যোৱা অলপ মই ৰোৱনীকেইটা কাষত যাওঁ ৰ'বা ৰোৱনীকেইটাই চিৰে কৈ আছে ভিডিঅ' যে কৰবা আহিছা অলপ মানে এটা দুটা লিপষ্টিক না কি আনবা নৰলি নেকি কাণ্ঠক গোটাই পেক ৰোৱা টাইমতো লিপষ্টিক লাগে কি কম মঞ্জিল পাই গেলু हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता আজি জীৱনত প্ৰথম টাইম ভুল এখন মাৰি কি করতে ৰুৱেনী নাচে কিয় ভুল গৈছি কিবা নায়ে নৰা যদি চেষ্টা কৰছো সেইটো ডাঙৰ কথা কিবা কাম আছে নেকি তোৰ আইছি পেক ৰুবা জানে না নাজনে এইটো হলে জানে কিন্তু গাইছ এইটো পুৰা জানে মই নাজনো তাৰ মানে ও কি নাজানো জানো কি সুন্দৰ দৃশ্য চাৰিওফালে কেৱল সেউজীয়া 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 হাও ও দাদা কি এলাহান
কি এলাখানে তই আলি দিবা নেকি পেক ৰৈছা দেখোন আলি দিবা আৰু পেক দিয়াৰ কাৰণ আছে কি কাৰণে কাৰণটো হ'ল আলি দিয়া যোনখান কঁকাল আছিল কঁকালখান ফলকি গেল পিছত ফলকি যোৱাৰ কাৰণে এতিয়া আৰু উপায় নাই আৰু হয় নেকি ৰুবা লগা হৈছে দেচোন একবাৰ ৰুবত থকা লগা হৈছে জানোৱে মই পেক ৰুবা নাজানো বুলি ভাবিছা নেকি কি শিকাই দিছো নাকি কিছে তো দেখছি না ইৰ গাত মানে লৰাৰ গুণ নাই কম সংখ্যক আছে আজি ইয়াৰ পাব্লিছ কৰি দিলো কথাটো আর মই কাৰণটো ক'লো দেখোন কঁকালখান ফলকি আছে কাৰণে মই পেক ৰুই আছো হৈছে জানো তো চাওক ই ধুনীয়াকে পেক ৰুব বোকা লৈ পাবা ধৰছি এলাখানে কইঠা ৰুবা লাগে তাতে বোকা লৈ পাবা আহিছি চালা এনেকুৱা ৰুৱেনি যদি কাবাই মাতে কৈছো 1 বছৰ নহয় 2 বছৰতো কইঠা নুৱ মানে আৰু উপৰ কচোন গলডিঙি নেকি চাৰিটা হে এইটো এই বাপৰে চাবা ইটা নে খালিও ইনকেত কইছা গুলি আছে কি বল লগৰ মোৰ হাতে পেট দিয়ে গিছিল আমাৰ ভিডিঅ'টো মানে চাই কেনে বালে ক'বচোন প্লিজ ক'ব কমেণ্ট কৰি ক'ব কেনে বালে চাই কমেণ্ট কৰি